গাইছ মোৰ কাৰণে মৰবা গৈছি গৈছি গাইছ সঁচাকৈ গ'ল গৈছি গাইছ পইচা এটা কাম কৰিম নেকি ষ্টেট বেংকটো আছে কাষত হ'ব হা তো হেল্ল' গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বৰ্তমান আছোঁ আমি পাঠশালা আৰু যাই আছোঁ পাঠশালা দুৰ্গা মন্দিৰ মানে কি বনাইছে চাই আহোঁ আৰু আপোনালোকক অলপ দেখাওঁ মানে পূজা যিহেতু কালিৰ পৰা তো এইবাৰ অলপ চাই আহোঁ আৰু এইবাৰ আছে আমাৰ সিমান তো ইমান কিবা কবি নেকি এইবাৰ পূজা হিলে দিম গাইছ মইতো আগলে ভিডিঅ' হিলে যায় আৰু মানে এইবাৰ চাব আপুনি ভিডিঅ' গেলা আৰু গাইছ এইবাৰ ভিডিঅ' মানে ৰেগুলাৰ ভিডিঅ' আহিব গাইছ 5 দিন পূজা 5 দিন ভিডিঅ' দিব চেষ্টা কৰিম গাইছ আৰু মানে পূজাত এইকেইদিন পুৰা পৱনৰ মানে পইচা নহয় হৈছে গাইছ কিন্তু পইচা চুৰ কৰিব লাগিব পইচা এটা কাম কৰিম নেকি ষ্টেট বেংকটো আছে কাষত হ'ব হা গৈছা মাৰব তোক ধৰি তাতে মাৰব তোক তো লাজ নাই তোৰ পইচা চুৰ কৰিব যা এই তই এই গাইছ আকৌ পুৰা এতিয়া মানে আমি পূজা হলত যাম পুৰা ধামাকা মানে কি হৈছে গোটেই চাম আৰু পুৰা ভিডিঅ' চাই থাকক আৰু মানে স্কিপ নকৰিব আৰু গাইছ মানে এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'টো দেখুৱাইছোঁ চাইকেলৰ মানে মডিফাই অলপ চাই লওক গাইছ এতিয়া অলপ মানে এল'হেল টাইপ বনাই দিছোঁ আৰু এইবাৰ এখন লাডাখ ফ্লেগ লগাই দিছোঁ মানে মই গাইছ লাডাখ গৈছিলোঁ মোৰ এখন বাচন্তি গাইছ তো বলক এতিয়া মানে পাঠশালা দুৰ্গা মন্দিৰলৈকে যাই থাকোঁ তো চাই থাকক ভিডিঅ'টো ৰাস্তালৈকে বৰ্তমান আমি যাই আছোঁ দুৰ্গা মন্দিৰলৈকে কিমান তই কিবা কবি নেকি মানে গাইছ আমি তাত যাইছোঁ মানে আমিও জানে বহুত দিন বাজাৰত অহা নাই গাইছ মানে চাম আৰু কি হয় দেখা যাব বাকী বনাইছে যিহেতু গেট বনাইছে মানে ভিতৰতে হ'ব কিবা এটা আৰু গাইছে আগত গেট বনাইছে মানে আগত যে দেখাই আছোঁ ৰ'ব গাইছ চাই থাকক ভিডিঅ'টো লাষ্টলৈকে গাইছ আৰু গাইছে চব গেট বনাই আছে গাইছ কিবা গেট বনাই আছে আৰু বলক যাই থাকোঁ মানে দুৰ্গা মন্দিৰলৈকে মানে আহিবাই গ'লোঁ পাঠশালা দুৰ্গা মন্দিৰ সঁচা পূৰা বানাই আছে গাইছ ইভাগে পুৰা হ'ব এইবাৰ দুৰ্গা পূজা ফালি হ'ব গাইছ গাইছ বৰ্তমান মানে বানাই আছে আৰু বলকচোন মানে মন্দিৰটো কি কৰিছে কি কৰা নাই চাই আহিব অলপমান বলক গাইছ গাইছ মূৰ্তিও আনছে গাইছ আৰু মানে দুটামান মূৰ্তি বনাইছে আৰু গাইছ জুম কৰি দেখাই আছোঁ গাইছ সেইটো গাইছ দুৰ্গা মাৰ মূৰ্তি মানে এইবাৰ মই অলপ সৰু কৰলাক কাৰণ মই পইচা অলপ কমকৈ দিলোঁ গাইছ হয় না তোৰ এনে আছে কেইটকা আছে তোৰ পইচা বহুত আছে দেখোছোঁ কেইটকা আছে সেই 10 টকা এটা আছে গাইছ লগত এই ময়ে দিছোঁ 10 টকাটো যাব এই গাইছ বানাই আছে এইভাগে চাওক সেইটো শিৱ মন্দিৰ বানাই আছে গাইছ সেইটো মন্দিৰ বানাই আছে তাতে ৰাৱণটো চাবা গাইছ দিনেশ ক'ত যা গাইছ মোৰ কাৰণে মৰবা গৈছি গৈছি গাইছ সঁচাকৈ গ'ল গৈছি দেখছি আৰু গাইছ কিবা গাইছে ৰাৱণ ৰাৱণ গাইছ পেটৰ পৰা মানে ভৰিকলৈকে বান্ধি হাগ্ৰামা এই ৰাৱণটোৰ বিষয়ে কবি নেকি বেছি নকওঁ নকবি নকয় তো গাইছ বৰ্তমান আমি যাম মানে ষ্টান মাৰবা মানে মই নামৰো আমাৰ দিনেশ কাই মাৰিব বা হাগ্ৰা মাৰিব মই গাইছ ষ্টান মাৰবা নাজানো আৰু মই পাৰোঁ যদি গাইছ এটা বা দুটা হুলি মাৰিম বেছি মই ষ্টান মাৰবা নাজানো গাইছ কিবা যদি খং উঠে গাইছ যদি জাপ দিম কিন্তু ইটা নিদিওঁ কালি দিম আগত যাই লগ পাই আছোঁ ৰ'ব মানে বৰ্তমান আমি অলপমান ষ্টান মাৰিম আগত যাই বলক মানে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে আৰু আজি গাইছ মানে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটোত কোনোবা যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব গাইছ গোটেই কথা পাক লাগছি দে গাইছ বৰ্তমান মানে ষ্টেণ্ড মানে অলপ ষ্টেণ্ড মাৰিম কিবা আমাৰ দিনেশকে ষ্টেণ্ড মাৰিব হাগ্ৰাম আৰু গাইছ হাগ্ৰামো ষ্টেণ্ড মাৰিব ময়ো গাইছ দুটামান হুলি মাৰিম মই হুলি মাৰিব নাজানো গাইছ চাওক আৰম্ভ হৈছে গাইছ পূৰা চাই থাকক মানে ইটানাৰ একো নকওঁ মানে পূৰা ষ্টান চাই থাকক গাইছ হুলি লাগে হুলি মজা আগত হাগ্ৰামাই মানে হেৰি উঠাব চেষ্টা কৰিব কামান হাগ্ৰামা মজা চাবি ভালকে দেখছি গাইছ মজা দিনেশ এটা হুলি লাগে হুলি মাৰ ভাই মজা গৈছা হাগ্ৰামা মাৰা এটা হুলি মজা গৈছা হাগ্ৰামা
গাইছ মোৰ এখন বাচন্তি আৰু মই ষ্টেণ্ড মাৰিম অলপমান মানে গাড়ী চাব লাগিব গাইছ মানে মাছৰ খাম না মই চাই পৰা ঘূৰি আনি থাকিম তো গাইছ চাওক তো গাইছ এয়া চাওক বঢ়িয়া 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 দেই বঢ়িয়া 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 দেই মোৰ হুইলি কথা কেনে লাগিল কমেণ্ট কৰি জনাব গাইছ আজি কাৰণে ভিডিঅ'টো এখনি আছিল যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু দুটামান গাইছ ৰিলো বনাইছোঁ ইনষ্টাগ্ৰামত চাব গাইছ পৱন অফিচিয়েল 99 বুলি আছে হাগ্ৰামাতৰ কি আছে ইনষ্টাগ্ৰামত মোৰ হিমান 20 বুলি আছে গাইছ চাব চাব গাইছ আৰু গাইছ এই আপিছি গাইছ গাইছ চকৰি গাইছ চকৰি চকৰি লাগব বুজা এটা মোৰ হাতত ধৰি Yes guys, pusat baru sokre jam. Oh, Dinas Kak sap. Dinas Kak. Dinas Kak. Sokri. Guys, বাই বাই গাইছ লাইক শ্বেয়াৰ ধামাকা কৰি দিব পুৰা bye bye guys.